হে গাইজ ওয়েলকাম ব্যাক টু মাই চ্যানেল ইউসুফ আপডেট। ইউসুফ আপডেটৰ নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ এটা ভিডিঅ' লৈ আপোনালোকক মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ এটা ভিডিঅ' লৈ, য'ত নেকি আজি আলোচনা কৰিম বহুতৰে কিন্তু অৰুণোদয়ৰ পইচাটো কিন্তু সোমোৱা নাই, যিটো নেকি 9,000 টকা অৰুণোদয়ৰ পৰা পাবলগীয়া আছিল। বহুতৰে কিন্তু সেই পইচাটো একাউণ্টত সোমোৱা নাই। কিছুমানৰ মেছেজ আহিছে কিন্তু পইচাটো সোমোৱা নাই, কিছুমানৰ মেছেজো অহা নাই, পইচাও সোমোৱা নাই। বহুতেই PFMS পে'মেণ্টটো চেক কৰি আছিলে, PFMSত পে'মেণ্টটো কিন্তু দেখুওৱা নাই। বহুতৰে পইচাটো সোমোৱা নাই, কিয় সোমোৱা নাই আজিৰ সম্পূৰ্ণ এইটো ভিডিঅ'ত মই গোটেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। চ' চাওক, ইয়াৰ কাৰণে আপুনি চিম্পলি কি কৰিব লাগিব, চিম্পলি চাওক কেনেকৈ গুগল ব্ৰাউজাৰত আপুনি আহি যাব আৰু পে'মেণ্ট ছিষ্টেমটো কেনেকৈ চাব লাগে মই এবাৰ ইয়াত জাষ্ট ডেমো হিচাপত অকণমান দেখাই দিম। বাকী পে'মেণ্টটো আপুনি কেনেকৈ চেক কৰিব লাগে মোৰ চেনেল পেজত ভিডিঅ' পাই যাব, বা সেইটো ভিডিঅ'ৰ যিটো লিংক হয়, লিংকটো মই ডেছক্ৰিপশ্যনৰ একেবাৰে ওপৰত দি ৰাখিম। আপুনি চিম্পলি কি কৰিব, সেই লিংকটোত ক্লিক কৰিবলৈ ভিডিঅ'টো এবাৰ চাই ল'ব। আৰু যদি আপোনাৰ এতিয়াও যদি পইচাটো পোৱা নাই, আপুনি কি কৰিব, মোৰ এটা হোৱাটছআপ চেনেল আছে, চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যনৰ একেবাৰে ওপৰত দি ৰাখিম। তাত কিছুমান আপডেটছবিলাক পাই থাকিব অৰুণোদয় ৰিলেটেড, কেতিয়া কেনেকৈ আপুনি পাব পাৰিব পইচাটো। তো সেই যিটো হোৱাটছআপ গ্ৰুপ বা চেনেল হয়, সেই চেনেলটো আপোনালোকে চিম্পলি ফ'ল' কৰি ল'ব, ঠিক আছে। চাওক, মই দেখাই দিছোঁ PFMSত আপুনি পে'মেণ্টটো কেনেকৈ চাব লাগে। আচলতে আপুনি কেনেকৈ চালে পইচাটো আপুনি গম পাব সোমাইছে নে নাই। চ' চাওক, আপুনি চিম্পলি কি কৰিব, আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো অ'পেন কৰিব আৰু তাত আহি চিম্পলি টাইপ কৰিব PFMS পে'মেণ্ট বুলি। চাওক PFMS পে'মেণ্ট বুলি এনেকৈ চাৰ্চ কৰি দিব। আৰু চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ এনেকুৱা ধৰণৰ খোল খাব। আৰু এই ইণ্টাৰফেচটোত আহি পেলাই আপুনি চিম্পলি কি কৰিব, একেবাৰে ওপৰত যিটো ৱেবছাইট আপুনি দেখা পাইছে PFMS ন' ইউৰ পে'মেণ্ট বুলি যিটো এটা লিখা আছে, আপুনি চিম্পলি কি কৰিব, ন' ইউৰ পে'মেণ্টত এনেকৈ ক্লিক কৰি দিব। আৰু ন' ইউৰ পে'মেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ ইয়াত খোল খাই যাব। আপুনি চিম্পলি এই ইণ্টাৰফেচটোত আহি পেলাই কোনখিনি কাম কৰিব লাগিব গোটেইখিনি সবিশেষ মোৰ অন্য এটা ভিডিঅ'ত কোৱা আছে। মই এইটো ভিডিঅ'ত দীঘলীয়া নকৰোঁ, মোৰ আৰু এটা ভিডিঅ'ত অলৰেডি কথাখিনি জনোৱা আছে। আপোনালোকে চিম্পলি কি কৰিব, ডেছক্ৰিপশ্যনৰ একেবাৰে ওপৰত সেই ভিডিঅ'টোৰ লিংক পাই যাব, বা এই ভিডিঅ'টোৰ শেষত আপুনি সেইটো ভিডিঅ' পাই যাব। চিম্পলি আপুনি কি কৰিব, সেই ভিডিঅ'টো এণ্ড স্ক্ৰীণৰ পৰা আপুনি ক্লিক কৰি চাই ল'ব। আৰু তাত গোটেইখিনি ক্লিয়াৰিফিকেশ্যন দিয়া আছে, পইচাটো কেনেকৈ সোমাইছে, কোনটো একাউণ্টত সোমাইছে, আপুনি একাউণ্টটো চেক কৰিব। যিটো একাউণ্ট আপোনাৰ আধাৰ কাৰ্ড লিংক আছে, তো সেই একাউণ্টত কিন্তু আপোনাৰ পইচাটো সোমাই যাব। যদি আপোনালোকৰ আধাৰ কাৰ্ড UIDAত যদি আপোনাৰ আধাৰ চিডিং ষ্টেটাছটো যদি ইনএক্টিভ হৈ আছে, আপোনাৰ পইচাটো কিন্তু নোসোমাব। আপুনি যিমান সম্ভৱ অতি সোনকালে আধাৰ চিডিং যিটো ষ্টেটাছ সেইটো এক্টিভ কৰাই লওক, বা DBT ট্ৰান্সফাৰটো আপুনি অন কৰাই লওক। অন কৰোৱাৰ লগে লগে কিন্তু 2 এদিনৰ ভিতৰত আপোনাৰ পইচাটো আকৌ সোমাই যাব। তো ইয়াৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। ভিডিঅ'টোত এইখিনি আছিল দিবলগীয়া ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো এটাই তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ত প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। চ' আজিলৈকে ইমানতে এৰিলোঁ। জয় অসম, বাই বাই।